বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাকে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰৱেশত বাধা আৰু বাধা প্ৰদান কৰিলে স্থানীয় বিজেপি কৰ্মীয়ে। এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। ঘটনাক্ৰমে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰু সত্যৰঞ্জন বৰা গো বেগ ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তাল হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু স্থানীয় বিজেপি কৰ্মীয়ে গো বেগ ধ্বনিৰে মন্দিৰত প্ৰৱেশত বাধা প্ৰদান কৰিছে সত্যৰঞ্জন বৰাক। এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাকে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰৱেশত বাধা আৰু বাধা প্ৰদান কৰিলে স্থানীয় বিজেপি কৰ্মীয়ে। এই মুহূৰ্তত জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো। ঘটনাক্ৰমে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰু সত্যৰঞ্জন বৰা গো বেগ ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তাল হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু স্থানীয় বিজেপি কৰ্মীয়ে গো বেগ ধ্বনিৰে মন্দিৰত প্ৰৱেশত বাধা প্ৰদান কৰিছে সত্যৰঞ্জন বৰা।